গুড ইভিনিং এভৰিৱান। এতিয়া আবেলিৰ সময়, আবেলি 4 মান বাজিছে সম্ভৱ। আৰু মোৰ ননন্দজনী আৰু মই দুইজনী ওলাই আহিছোঁ এটা কামত। আৰু এয়া চাওকচোন, পূৰা তামোল চুবাই চুবাই আহি আছোঁ, খোজকাঢ়ি আহিছোঁ আচলতে। আমাৰ ঘৰলৈ যোৱা যিটো ৰাস্তা, সেই ৰাস্তাটো এতিয়া অহা নাই। আজি শ্বৰ্টকাট ৰাস্তা এটা এদি আহি আছোঁ। আৰু ভিডিঅ'টি সম্পূৰ্ণকৈ চাই যাবচোন, আপোনালোকৰ ভাল লাগিব বুলি আশা কৰিলোঁ। আৰু এতিয়া আমি পালোহি মেইন ৰোড। আৰু এইফালেদি নগাঁও টাউনলৈ যায়, আৰু এইফালেদি মৰিগাঁও গুৱাহাটী এনেকৈ যায়। আৰু ইয়াত ধৰিব পাৰিছেনে আমি ক'লৈ আহিছোঁ? নিশ্চয় ধৰিব পাৰিছে। আচলতে আমি ATM-লৈ আহিছোঁ, পইচা অলপ উঠাবলগীয়া আছে। আৰু সেয়া তাকে আৰু ঘামিছোঁ চাওক। ঘামিছানে? আমাৰ কামটো হৈ গ'ল বাৰু। এতিয়া যাওঁ আৰু ঘৰলৈ দোকানত সোমাব বস্তু ল'বলগীয়া আছে নহয়। হেল্ল' এভৰিৱান, নমস্কাৰ আৰু সকলোকে মোৰ এটা নতুন ভ্লগলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো একেবাৰে ATM-ত সোমাই মেলিহে আৰম্ভ কৰিছোঁ, আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে আমি সোমাইছোঁ এখন হোটেলত, আৰু দুইজনে ভাবিছোঁ চাহ খাই লওঁ। আৰু এইফালে চাওকচোন, ভাবিছিলোঁ চাহ আৰু চিঙৰা খাম। বহুত দিনৰ পৰা খাম ভাবি আছিলোঁ, খোৱাহে হোৱা নাছিলে। ভাবিছিলোঁ খাম আৰু আজি, কিন্তু বেড লাক, চিঙৰা নাই। চ' তাকে অকণ দেখাই দিলোঁ। আৰু এইফালে আহি গ'ল গাখীৰ চাহ আৰু বুনিয়া লাড়ু। ঠিক আছে তেনেহ'লে খাই লওঁ আমি। আৰু এইখিনিতে এটা কথা ক'বলগীয়া আছিলে আপোনালোকক। আচলতে মোৰ মনৰ কথা ক'বলগীয়া আছিলে। মোৰ এই চেনেলটোত মই আজিলৈকে যিমানখিনি ভিডিঅ' আপলোড কৰিলোঁ, সেইখিনিত হয়তো আপোনালোকৰ মোৰ ভিডিঅ'ৰ পৰা কিছু শিকিবলগীয়া কথা নাথাকিবও পাৰে। প্লিজ বেয়া নাপাব, কাৰণ ইউটিউব জগতখনত মই নতুন হয়, গতিকে চেষ্টাহে কৰি আছোঁ। চেষ্টা কৰিম যাতে আপোনালোকে বিচৰা ধৰণে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে কেনেধৰণৰ ভিডিঅ' বিচাৰে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ঠিক তেনেদৰেই ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু প্লিজ ভিডিঅ'বোৰ যদি ভাল লাগে লাইক এটা কৰি দিব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো হিট কৰি দিব, যাতে মই দিয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ আপোনালোকে সকলোতকৈ প্ৰথমে পাই থাকে। আৰু আপোনালোকৰ অলপ সহায়ৰ প্ৰয়োজন। প্লিজ মোৰ চেনেলটো গ্ৰ' হোৱাত সহায় কৰিব বুলি আশা থাকিল। আৰু আমি যে আহিছিলোঁ অথনি, এইফালেদি আহিছিলোঁ শ্বৰ্টকাট ৰাস্তাইদি, আৰু এইফালে চিধা গ'লে মানে আমাৰ ঘৰ পামগৈ, আৰু এইফালে গ'লেও পাম। আহোঁতে যিহেতুকে শ্বৰ্টকাট ৰাস্তাইদি আহিলোঁ, আৰু এতিয়া ৰ'দটো কমিছে, গতিকে ভাবিছোঁ দুইজনীয়ে এতিয়া চিধা ৰাস্তাইদি যাওঁ। আৰু কি নটংকি কৰি আছোঁ দেখিছেনে? আচলতে ভণ্টিয়ে কৈছিলে যে মই নোলাওঁ ভিডিঅ'ত। তাৰপিছত ভাবিলোঁ উলিয়াই দিওঁ, আৰু তাইও ক'লে উলিয়াই দিয়া। আৰু এয়া বৌ, দাদা, ভতিজা দুজনী মোমায়েকৰ ঘৰলৈ গৈছে, আৰু আমি ৰাস্তাতে পালোঁ। হেল্ল' এভৰিৱান, আজি প্ৰায় 2 দিনৰ পিছত হয়
আজি আকৌ যাব ওলাইছোঁ। আজি যাম হাজবেণ্ড মই ৰহালৈ যাবলগীয়া কাম আছে আৰু সেইকাৰণে ওলাই মেলি লৈছোঁ। ৰহালৈ আচলতে বেংকৰ কাম এটাত গৈছিলোঁ আৰু তাত ভিডিঅ' কৰা নহ'ল আৰু তাৰ পাছতে পটকতে বোলো মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ এপাক, তাতে ভাতকেইটা খাই আহিমগৈ বুলি ভাবিলোঁ। খবৰ খাতি নিদিয়া আৰু এয়া মা, বহুদিনৰ মূৰত লগ পালোঁ আৰু অলপ সময়ৰ বাবে আহিলোঁ ঘৰলৈ আৰু ঘৰতে ভাতকেইটা খালোঁ। আচলতে অলপ সময়ৰ বাবে ঘৰলৈ আহিলেও বহুত বেছি ভাল লাগিল আৰু সেয়া যাবলৈ হ'লেই, বহুতকেইটা কাম লৈ আহিছিলোঁ আৰু খুব সোনকালে আহি আছোঁ ঘৰলৈ, দুদিনমান থকাকৈ, আৰু তেতিয়া মোৰ মাৰ ঘৰৰ পৰা ব্লগবোৰ পাই থাকিব আপোনালোকে। চ' এতিয়া যাবলৈ ওলালোঁ আৰু এইখিনি মুহূৰ্ত এজনী ছোৱালীৰ বাবে কিমান দুখ লগা হ'ব পাৰে আপোনালোকে নিশ্চয় বুজি পাইছে। সেয়াই আৰু এতিয়া ঘৰত যাবলৈ ওলাই আহিলোঁ আৰু এইফালে নিজৰ গাঁওখন এৰি অহাৰ দুখ মানে বুজাব নোৱাৰা এটা অনুভূতি। ইমানেই গৰম পৰিছে ন, ইফালে ৰাস্তাতে কুঁহিয়াৰ ৰস খাওঁ বুলি দুইজনে ৰৈ ল'লোঁ আৰু কুঁহিয়াৰ ৰস খাই লওঁ বুলি ভাবিছোঁ। বৰ বেছি বজাৰ নহয়, সৰু সুৰা বজাৰে হ'লেও ভাবিলোঁ কি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া মানুহজনলৈ লৈছোঁ এযোৰ চেণ্ডেল আৰু এইফালে ব্লাউজ লৈছোঁ মোলৈ, শাহুমালৈ, আৰু এইফালে এইটো মানুহজনলৈ গেঞ্জি আৰু এইফালে হাফ পেণ্ট। হেল্ল' এভৰিৱান, আৰু এতিয়া টিউশ্যন কৰিব লৈছোঁ আৰু আজি ভিডিঅ'টি ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। কোনো এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।